এদিনাখন হুজুর পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে বাটেৰে যাই আছিলে। আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে গছৰ পুলি ৰুই আছিলে। তেতিয়া দনজাহানৰ বাদশাহ ৰহমাতুল্লিল আলামিনে আবু হুৰায়ৰাক সুধিলে, আবু হুৰায়ৰা, তুমি কি কৰি আছা ইয়াত? আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে কৈছিলে যে মই গছৰ পুলি ৰোপণ কৰি আছোঁ। তেতিয়া হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে যে তোমাক মই এনেকুৱা এটা গছৰ সুসংবাদ শুনাই দিও, তুমি কৰিবা? তেতিয়া আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহুৱে কৈছে যে মই গছৰ পুলি ৰোপণ কৰি আছোঁ, আৰু যদি আপুনি তাতকৈ যদি বেছি দামী গছৰ পুলি দিয়ে মই কিয় নকৰিম? তেতিয়াই হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছিলে যে তুমি দৈনিক দিন কৰিবা, কি কৰিবা? সুবহানাল্লাহ, আলহামদুলিল্লাহ, লা ইলাহা ইল্লাল্লাহ, আল্লাহু আকবার, এইটো বেছি বেছি পঢ়িবা। আল্লাহ পাক ৰব্বুল আলামিনে তোমাৰ কাৰণে জান্নাতত এডাল সোণৰ গছ ৰোপণ কৰিব। সুবহানাল্লাহ।